গুড মৰ্নিং ইণ্টাৰনেট। এতিয়া চাৰিআলি বজাৰত আহিছোঁ। আজি বোলে চব্জিয়ে নাই ঘৰত, চব্জি ল'বলৈ চাই অলপ কি চব্জি আছে। ইয়াতে মানে হোলচেল ৰেটত পায় আৰু। ব্রোকলি কত? হ্যাঁ হ্যাঁ ফুলকপি কত? 20 টাকা। স্যার ব্রোকলি কত? 20 টাকা। দিয়া দাও ফুলকপিটা অলপ দিয়া দাও, 1 কেজি দিয়ে দাও। দামবোৰ কম আৰু সেইকাৰণে 1 কেজি দাও। কিমান মানুহ আহিছে। মটৰ লৈ আছো এতিয়া, সব 20 টকা। মটর কত? কিলো 50। হল এটা যাও আৰু ঘৰ। ঢেৰ চব্জি, সব 20 টকা 20 টকা এনেকুৱা দাম। এতিয়া বিয়া চিয়া দিবলৈ ভাল ল'ৰা ছোৱালীক, চব্জিৰ দাম কম, চিজন ভাল বিয়াৰ কাৰণে। ইশিকা, ৰিয়াঞ্চ, হাই কৈ দিয়া। এতিয়া আমি কি কৰিম? গ্ৰেটাৰ দেন, লেছ দেন এণ্ড ইকুৱেল ন? ইয়াতে কাউণ্ট কৰি পিনে আমি ইয়াতে চাৰ্কেলত দিব লাগিব, ঠিক আছে? এতিয়া কাউণ্ট কৰা, কি হ'ব কোৱা? 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 today 8 2 1 2 3 4 5 6 7 8 9 10 today 10 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 2 1 3 1 2 1 2 গানে এখন হ'ব 1 2 3 4 1 2 3 হ'ব এখন পাপা হয় গুড। চাও ইশিকা, অঁ গুড। এতিয়া মাক সুধো, মা কাক বেছি ভাল পায়, বাবুৰা বাবুৰি? মা ৰিয়াঞ্চক ভাল পাওঁ নে ইশিকাক বেছি ভাল পোৱা? সবকে ভাল পাওঁ। হা, মোৰ লাগে ৰিয়াঞ্চক অলপ বেছি ভাল পোৱা নেকি? হা কি? হা কি ক? ৰিয়াঞ্চক বেছি ভাল পোৱা নেকি অলপ? হা, ৰিয়াঞ্চক এতিয়া কি খোৱাবা? হা গোৱা অনা নাই? আজি কি দিবা তেতিয়াহ'লে? মিঠাই নিছে নে নাই? মিঠাই খাইছা? বিস্কুট খাবা? বিস্কুট? হা ক্ৰীম বিস্কুট? নোখোৱা?
মই সুধিছোঁ ৰিয়াঞ্চক সুধিছোঁ ৰিয়াঞ্চ তোমাক কাক ভাল লাগে বেছি দাদিক ভাল লাগে দাদুক ভাল লাগে না বেছি কাক ভাল লাগে অলপ বেছি দাদি দাদু এজনক কোৱা যিকোনো মই এজন কি মামা পাপা আৰু দাদি দাদু চব ভাল পোৱা আৰু বাবুক বেয়া পাওঁ মই কোন বাবু বাবুৰে আকৌ তোমাৰ ভণ্টি তুমি বেয়া পোৱা তেতিয়াহ'লে ঠিক আছে তোমাৰ দুটাক বেলেগে বেলেগে স্কুল দি দিম ঠিক আছে না বৰ্ডিং স্কুলত দি দিম না তুমি বেলেগকৈ থাকিবা বাবুৰি বেলেগকৈ থাকিবা না মই কিবা কওঁ ৰ'বা বাবুৰি বেলেগ ক্লাছত যাব মই স্কুলত যাম হয় নেকি বাবুৰি বেলেগ স্কুল আকৌ ঠিক আছে তোমাৰতো বেলেগ বেলেগ আমি স্কুল। বেলেগ এইটো স্কুল যাম এইটো স্কুল ঠিক বেলেগ আছে। দুটা বেলেগ বেলেগ অ'কে বহুত দিন ধৰি ক'তবা ওলোৱা নাই খাবলৈ আজি ভাবিছোঁ অলপ ওলাই যাওঁ খাবলৈ চাওঁ কি খাওঁ আৰু ক'ত যাওঁ এতিয়ালৈকে ডিচাইড তাৰপাছত এতিয়া ৰাতিটো চাওঁ এতিয়া তুমি ওলাওঁ আৰু এই দূৰলৈ যাম বুলি ভাবিছোঁ আমাৰ লোকেল আছে ঢেৰ ৰেষ্টুৰেণ্ট অলপ দূৰলৈ যাওঁ লং ড্ৰাইভ কৰি কৰি খাই আহোগৈ আমি আমুক চোৱা হয় নেকি অ' তোমাৰ ধুনীয়া লাগিছে দেখিবলৈ ৱাও এনেকুৱা লাগিছে বৰফ পৰিছে তুমি একদম তুমি মোৰ মুখৰ কথাটো লৈ ল'লা একদম ক'বলৈ লৈছিলোঁ এতিয়া আইচিকা ক'ত গ'ল ইশিকা ৰিয়াঞ্চ ক'ত গ'ল মাফালে যদি হয় নেকি আমি পানী সোমাই আজি খাম হা আমি এইটো টাইমত সোমাইছোঁ পাহৰি গ'লোঁ চলো বাই ফাইনেলি ডিচাইড হ'ল ইয়াতে খাওঁ বুলি এই গুণগুণ ৰেষ্টুৰেণ্ট বুলি আছে চুতীয়া চতিয়াত ইয়াতে খাওঁ ওপৰত ইয়াত যাম কি কোৱা ইয়াতে যাওঁ ন হা ওপৰত কি? অঁ তাতে যাওঁ ব'লা দে যাম ওপৰত নাই এইটো হয় তোমাৰ ৰেষ্টুৰেণ্ট ওপৰত যাবলৈ মন আছে ওপৰত তোমাৰ হেৰি আছে ৰুম আছে মানে হাইৱেত আছে দিয়া আহি পঢ়িলোঁ আৰু কিবা ক'বা খাবলৈ আহিছোঁ বন্ধ মত আহিম বুলি আহিব পৰা নাই কি ক'লা আহিম বুলি আহিব পৰা নাই হয় নেকি অঁ আজিতো বহুত দেৰি হৈ গ'ল দেৰি হৈছে ভালে ধুনীয়াকৈ ইণ্টেৰিয়ৰ ধুনীয়াই আৰু আপোনাৰ দুবছৰমান হ'ল ন বেছি হ'ল নেকি দুবছৰ বেছি হৈছে 3 বছৰমান চাগে অৰ্ডাৰ দিয়া হ'ল এতিয়া আহিব এতিয়া খাম আৰু আজি ভাবিছোঁ গীতালিক এটা কথা সুধোঁ যিহেতু বহুত দিন ধৰি অসমত আছোঁ তো সুধি পেলাই চাওঁ কি কয় বহুত দিন অঁ বহুত বছৰ 5 বছৰ হৈ গ'ল গীতালি অসম ভাল লাগে না বেংগলোৰ ভাল লাগে ভালটো লাগে বেংগলৰে ভাল লাগিছিলে কিন্তু দুটা বাচ্চা লৈ তাত থাকিব নোৱাৰি অকলশৰীয়া সেইকাৰণেতো এতিয়া অসমে ভাল লাগে ইশিকা কি খাইছা চাওঁ দেখাই দিয়া অ' চিকেন খাইছে ৰিয়াঞ্চ কি খাইছা চিকেন হা চোৱা বগা পালে চোৱা এয়াই খোৱা হৈ গ'ল আৰু ওলা আৰু খালোঁ ভালকৈ খালোঁ নেদেখালোঁ আৰু কি খালোঁ কিনো দেখাম আৰু এয়া হ'ল ন ঠিক আছে ওলাও ৰিয়াঞ্চ ব'লা হোটেল গুণ এতিয়া যাওঁ আৰু ঠিক আছে